অসমত থকা প্ৰত্যেকজন মানুহক মই হাতজোৰ কৰি কৈছোঁ আপোনালোকে এনেকৈ যদি আমি বহি থাকোঁ অকল ফেচবুকত জাষ্টিছ ফৰ জুবিন লিখিলে জাষ্টিছ ফৰ জুবিন নহ'ব জাষ্টিছ ফৰ জুবিনটো কেনেকৈ হ'ব হাউ উইল জুবিন গাৰ্গ গেট জাষ্টিছ যদি লজিকেলি কামখিনি নহয় চ' এতিয়া জাষ্টিছ ফৰ জুবিনটো বাদ দিয়ক হত্যাকাৰী কঠোৰছে কঠোৰ শাস্তি দিয়ক আমাৰ লাইন সেইটো হ'ব লাগিব এতিয়া জুবিন গাৰ্গৰ হত্যাকাৰী 4জনক কঠোৰছে কঠোৰ শাস্তি দিয়ক আমি হেতুটো নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ এতিয়া মই নতুনকৈ এটা আপডেট লৈ আপোনালোকৰ মাজত ফোন আকৌ এবাৰ আহিলোঁ জুবিন দা মৃত্যুৰ পিছত আমাৰ মামাই কি আলোচনা কৰিছিল বা কি ঘোষণা কৰিছিলে ন্যায় দিব জানুৱাৰী মাহত ন্যায় দিব ফেব্ৰুৱাৰী মাহত কিন্তু আজি জানুৱাৰী পাৰ হ'বগৈ তথাপিও আমি জুবিনদাৰ ন্যায় পোৱা নাই কিয়নো কাৰণটো কিয় এতিয়া এইটো মই কোৱা কথা নহয় বাৰু আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চালে গম পাব যে জুবিনদাৰ ন্যায়ৰ বাবে সকলো জুবিনদাৰ ফেন আৰু ৰাইজৰ ৰজাসকলে জুবিনদাৰ বাবে ইমান যে অনুৰাগী আছিল অসমৰ লাখ লাখ মানুহে আজি 4 মিলিয়ন 5 মিলিয়ন আজি জুবিনদাৰ বাবে জাষ্টিছ বিচাৰি আছে তেনেহ'লে এনেকৈ জাষ্টিছ বিচৰা মানুহেবিলাক বা মানুহ অনুৰাগীবিলাক জুবিনদাৰ কাৰণে একো মূল্য নাই নেকি যে জুবিনদাৰ কাৰণে জাষ্টিছ বিচাৰি আছে কিয় মানে জুবিনদাৰ ফেন হয় জুবিনদাৰ মৰমীয়াৰ জুবিনদাৰ আচল ডাঙৰ ফেন হয় এইবিলাক যে আমি এনাই জাষ্টিছ বিচাৰি আছোঁ নেকি যে 4 মিলিয়ন 5 মিলিয়ন মানুহ এনাই জাষ্টিছ ফাল্টুকৈ বিচাৰি আছে নেকি কি জুবিনদাৰ ন্যায় এতিয়াও কিয় পোৱা নাই মই গম পাইছোঁ বা মই শুনিছোঁ আপোনালোকৰ মাজতো দেখিছোঁ বা ভিডিঅ'ত আনি আছোঁ জুবিনদাৰ হত্যা কৰা হৈছিল জুবিনদাক এইটো কথা কিন্তু সঁচা আমি চাৰ্জশ্বিট বা আদালতত এইবিলাক আমি শুনিছোঁ নিউজৰ বাবে এতিয়া অলৰেডি জুবিনদাক হত্যা কৰা বুলি কথা শুনিলোঁ আৰু আমি দেখিলোঁ এতিয়া হত্যাগৰাকীক এতিয়ালৈকে যে গম পাইছে জুবিনদাক হত্যা কৰিছে ছিংগাপুৰত তথাপিও কিয় ৰখি আছে এই হত্যা কৰাগৰাকীক মানে জুবিনদাক হত্যা কৰাগৰাকী এতিয়াও বন্দী কৰি থৈছে যে কাৰাগাৰত ওলাই আনক না বাহিৰত ওলাই আনক আৰু ইমান পিটন দিব লাগে পিটন মানে ফাঁচীৰ চাজা দিব লাগে এইবিলাক ইমান যে মৰমীয়াৰ জুবিনদা এই হাৰামীকেইটাৰ কিবা খাইছিল নেকি আকৌ জুবিনদাৰ পৰা খাই জুবিনদাৰ পৰা টকা লুটি জুবিনদাক হত্যা কৰিব কেনেকৈ পাৰিলে এইবিলাক সেইকাৰণে কৈছোঁ অতি সোনকালে ন্যায় লাগিব জুবিনদাৰ বাবে সকলোৱে জাষ্টিছ বিচাৰি থাকিব আৰু সকলোৱে হেলা নকৰিব জুবিনদাৰ কাৰণে এইটো ভিডিঅ' এনেকুৱা শ্বেয়াৰ কৰি দিব যাতে 1 মিলিয়ন শ্বেয়াৰ হৈ যায় সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে জুবিনদাৰ ন্যায় অতি সোনকালে পাব ময়ো ভিডিঅ' দি আছোঁ জুবিনদাৰে কিয়নো জুবিনদা অতি সোনকালে জাষ্টিছ পাওক বুলি ময়ো জুবিনদাৰ বাবে আপডেট আনি আছোঁ ঠিক আছে আপোনালোকেতো মোক ভাল কমেণ্ট কৰি আছে আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই নিউজটো চাই আছা আপোনালোকে কমেণ্ট কৰি জনাব জুবিনদাৰ বাবে হত্যা কৰাগৰাকীক চেমকানু সিদ্ধাৰ্থ সন্দীপন গাৰ্গ আৰু কোন আছিলে অমৃতপ্ৰভা মহন্ত আৰু শিখৰ জ্যোতি সেইগৰাকীয়ে কি শাস্তি পাবলৈ লাগে আপোনালোকে কমেণ্ট কৰি মোক নিশ্চয় জনাব দেই ঠিক আছে আপোনালোকে এতিয়া নিউজটো সম্পূৰ্ণকৈ চাই লওক মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিব এটা লাইক মাৰি দিব ঠিক আছে চাই লোৱা অসমত থকা প্ৰত্যেকজন মানুহক মই হাতজোৰ কৰি কৈছোঁ আপোনালোকে এনেকৈ যদি আমি বহি থাকোঁ অকল ফেচবুকত জাষ্টিছ ফৰ জুবিন লিখিলে জাষ্টিছ ফৰ জুবিন নহ'ব জাষ্টিছ ফৰ জুবিনটো কেনেকৈ হ'ব হাউ উইল জুবিন গাৰ্গ গেট জাষ্টিছ যদি লজিকেলি কামখিনি নহয় চ' এতিয়া জাষ্টিছ ফৰ জুবিনটো বাদ দিয়ক হত্যাকাৰী কঠোৰছে কঠোৰ শাস্তি দিয়ক আমাৰ লাইন সেইটো হ'ব লাগিব এতিয়া জুবিন গাৰ্গৰ হত্যাকাৰী 4জনক কঠোৰছে কঠোৰ শাস্তি দিয়ক আমি সেইটোতো উকিলহঁতে সদায় আমি আমাৰ পিনৰ পৰা বহুত ধন্যবাদ দি আছোঁ আৰু তেওঁলোকে ইমান কোঅপাৰেট কৰিছিল তেওঁলোকে চবেই মানিছিল যে আমি কোনো জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ আমি কোনো আগবাঢ়ি নাহোঁ কিন্তু এইটো আচৰিত কথা যে কেনেকৈ ইমানখিনি তেওঁলোকৰ লয়াৰ আহি পেলাই গুৱাহাটী পাই টীম বনাই ইমান ষ্ট্ৰং অলৰেডি হ'লেই সেইমতেতো আমাৰ টীমেই হোৱা নাই চ' এইটো এটা মানে ইটছ এ ছেড ষ্টৰি যে জুবিন গাৰ্গৰ হত্যাকাৰী বচোৱা টীম ৰেডি হৈ আছে আমাৰ নিজৰ টীম নাই সেইকাৰণে আজি আমি এইটো দিছ ইজ আৱাৰ ৰিকুৱেষ্ট টু দ্য চিফ মিনিষ্টাৰ অফ আছাম যে আপুনি যেহেতু আমাক কৈছিলে যে এটা পাব্লিক প্ৰচিকিউটৰ টীম এটা বনিব চ' সেইটো মই ভাবোঁ অলৰেডি লেট হৈছে আমাৰ
এইটো টোটেলি লেট কাৰণ যেহেতু কোৰ্টত এতিয়া প্ৰত্যেকজন তাতে থকা জেলৰ ভিতৰত থকা মানুহকেইজনৰ এজন এজন উকিল টিম হৈ ৰেডি হৈছে কিন্তু আমাৰ জুবিন গাৰ্গৰ আমাৰ টিমটো কিয় ৰেডি হোৱা নাই আৰু এইটো ছেকেণ্ড কথা আজি আৰু এটা কথা তাৰ মাজত যিহেতু কৈছে আমি কৈছোঁ যে যিটো আমি অকল কোৰ্ট এতিয়া যিটো স্পেচিয়েল কোৰ্ট হ'ব লাগিব এইটো ফাষ্ট ট্ৰেকটো লাভ নাই ফাষ্ট ট্ৰেক আমি কেছ বহুত দেখি আছোঁ ফাষ্ট ট্ৰেক চলি আছে 4 বছৰ পৰা স্পেচিয়েল কেছ হ'লে কি হয় স্পেচিয়েল কেছ হ'লে তাৰমানে কি টিল দ্য ডে মে বি উইকলি 5 days or 4 days or 5 days এভৰি ডে হিয়াৰিং হ'ব আৰু এইটো পাৰ্টিকুলাৰলি এই কেছটোৰ ওপৰতে গোটেই বস্তুটো হিয়াৰিং হ'ব চ' তেতিয়া কি হয় বস্তুটো ফাষ্ট হয় কাৰণ আমি জানিব লাগিব আমাৰ হাতত 350 ওপৰৰ উইটনেছ আছে এই উইটনেছখিনি আনোতে যাওঁতে যদি আমি ৰেগুলাৰ কেছ বা ফাষ্ট ট্ৰেক কেছত যায় এইটো মই দেখোঁ এইটো বছৰ লাগি যাব আৰু সেইকাৰণে মই আমাৰ এই আহ্বান যে ইট হেজ টু বি এ স্পেচিয়েল কোৰ্ট য'ত অকল এই জুবিন গাৰ্গৰ এই হত্যাৰ কেছটোৰ ওপৰতে যিটো আমাৰ তাতে গোটেই ৰায়টো চলি থাকে আৰু ছেকেণ্ড কথা তাৰ মাজত যেতিয়া আপুনি সুধিছে যে বাহিৰৰ লয়াৰ আহিছে এইটো কথা মই দেখিছোঁ যে আজি আমি আমাৰ যিখিনি চিনিয়ৰ হওক ফেন ক্লাব হওক মিউজিচিয়ান হওক আমাৰ ফিল্ম ভেটাৰিটি গোটেইখিনি আমি যেনেকৈ একচুৱেলি আমাৰ মানুহখিনিৰ একচুৱেলি আমি এতিয়া এটা মানে আচৰিত হয় বা দুখ লৈহে কথাখিনি পাতিছোঁ তাৰমানে যে আজি ফাৰ্ষ্ট কথা যি জুবিন গাৰ্গে সদায় কৈ থাকিলে আমিতো আধা বাঙালী এই জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবৰ কাৰণে এতিয়া বাঙালী মানুহ বেংগালোৰত এখন উকিল আহি পালে চ' সেইচবে মানে দুখ লগা কথা নহয় জুবিনে সদায় কৈ আছে কিন্তু আপোনালোকে সদায় দেখে কথা ক'লে কয় আমিতো আধা বাঙালী চ' আজি সেই জুবিন গাৰ্গক বচাবলৈ আমাৰ অসমৰ উকিলখিনিয়ে চবেই আগতে কৈছে আমি নাথাকোঁ কিন্তু আজি বেংগলৰ উকিল আহি গুৱাহাটী পালেহি জুবিন গাৰ্গৰ হত্যাকাৰীকেইটাক বচাই লৈ যাব চ' সেইটো এটা দুখ লগা কথা আৰু মানে আচৰিত কথা হাউ কেন দে থিংক এবাউট ডেট যি জুবিন গাৰ্গে বেংগলখনক ইমান ভাল পাইছে ফাৰ্ষ্ট কথা ছেকেণ্ড কথা হ'ল কি আমাৰ ৰাইজখিনি যিখিনি মানে আমাৰ গোটেই ৰাইজে ইমান দিনৰ পৰা ইমান আৱেগিক হয় দিনে ৰাতি চবৰে এটাই কথা যে আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ ঘৰৰ এটা সন্তান আমি হেৰালোঁ সেই ঘৰৰ এজন সন্তান যেতিয়া হেৰালে সেই সন্তানটোক হত্যাকাৰীকেইজনক বচাবলৈ বাহিৰা মানে আহোঁতে আমি কিয় চুপ হৈ আছোঁ ৱাই আৰ উই চাইলেণ্ট ঠিক আছে আমি যিহেতু বস্তুটো লত আছে আমাৰ হাতত একো নাই আমি বুজিলোঁ উই কেন ডু নাথিং উইথ দ্য ল that law will take care but what about we as a human being as someone who loves Jubin Garg আমি জুবিন গাৰ্গক যে ভাল পালোঁ দেখালোঁ ইমান দিনে সেইখিনি বস্তু এতিয়া মানুহখিনিয়ে কিয় মাতা নাই আজি হাউ কাম someone else came to Assam tried to save the murderers of Jubin Garg how can they do that hey হাতটো কিয় পালে আমি দিছোঁ কাৰণে পাইছোঁ আজি মোৰ ঘৰত এজন মানুহ দৰ্জাখন খুলিলেহে আহিব পাৰিব নহ'লে দৰ্জা ভাঙি আহিব পাৰিব আৰু দৰ্জা ভাঙি যদি আহিছে তাক আমি ধৰিম খেদিম কিন্তু আমি কিয় চুপ আছোঁ ৱাই আৰ উই চাইলেণ্ট নাও চ' মোৰ সেইটোৱে মানুহখিনি মই বাকীখিনিও আমাৰ পিনৰ পৰা আমি CM আমাৰ অসমৰ CMক আমাৰ যিটো একদম আহ্বান হাতযোৰ কৰি আহ্বান কৰিছোঁ প্লিজ অলৰেডি বস্তুটো বহুত লেট হ'ল তেওঁলোকৰ পাৰ্টি অলৰেডি ষ্ট্ৰং দে আৰ ৰেডি উইথ দ্য কেছ তেওঁলোকৰ টিম আহিছে সুপ্ৰিম কোৰ্টৰ ল'ৰাই আহিছে অমুক আহিছে তমুক আহিছে আমাৰ কি হ'ল আমাৰ টিমেই নাই তো হু উইল ফাইট এণ্ড ৱেন জাজমেণ্টৰ ডেটবোৰটো আহি আছে প্ৰতিদিনা বেলেগ লৈ আছে কিন্তু ফাইট কোনে কৰিব আমাৰহে কোনে ফাইট কৰিব এণ্ড মই জানো এণ্ড আই এম কনফিডেণ্ট আৰু মই সঁচাকৈ জানো আৱাৰ অসমৰ লয়াৰ্ছ আৰ ৰেডি তেওঁলোক ৰেডি হৈ আছে দিন ৰাতি তেওঁলোকো আৱেগিক হৈ ৰখি আছে যে আমাক কিয় কোৱা নাই ৱাই আৱাৰ টিম হেজ নট বিন মেড আমাৰ টিমটো কিয় বনোৱা নাই তেওঁলোককতো চবৰে এটা বস্তু প্ৰট'কল থাকিব ন নিজেতো আহি পেলাই 5জন মানুহ গৈ পেলাই লাগি দিব নোৱাৰিব কোৰ্টত চ' সেই তেওঁলোকক অৰ্ডাৰটো দি দিব য়েছ গো এহেড আমি চক মোৰ কথা ষ্ট্ৰেইট আমি যিহেতু জানো আই উইল নট চে একিউজ মই একিউজ ৱাৰ্ডটো ইয়াত নকওঁ কাৰণ আমি নিজে শুনা পাইছোঁ আমাৰ চিফ মিনিষ্টাৰৰ মুখৰ পৰা জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছে হত্যা হৈছে জুবিন গাৰ্গৰ হত্যাটো প্ৰুফ কৰিবৰ কাৰণে SITয়ে 4জনক হত্যাৰ গোচৰ লগালে তাৰমানে জুবিন গাৰ্গৰ হত্যা হৈছে এতিয়া সেই হত্যাকাৰীক আমাৰ কাৰণে কঠোৰ শাস্তি লাগে বাট ষ্ট্ৰেইট কথা তাৰ মাজত যদি আমি দুৰ্বল হৈ পেলাই যদি সেইকেইজনক যদি কালি ওলাই লৈ যায় তাতকৈ লাজৰ দুখৰ কথা আমি মৰি যোৱাই ভাল পাম after declaring that these people has murdered our Jubin Garg তাৰপিছত আমি এতিয়া আমাৰ টিম নাই
কোৰ্ট হোৱা নাই আমাৰ নিজৰ গোটেই ল'ৰাখিনিয়ে কৈ দিলে যে আমি জুবিন গাৰ্গৰ এগেইনষ্টক বচাবৰ কাৰণে বেলৰ কাৰণে আমি কোনো আগবাঢ়ি নাহোঁ ইমানখিনি আমি ছাপৰ্ট পোৱাৰ পিছত আমাৰ বাহিৰৰ ল'ৰাই আহি আমাৰ দৰ্জা ভাঙি ঢকিয়াই আমাৰ ড্ৰয়িং ৰুমত আহি বহিলে কেনেকৈ বহিব দিলোঁ আমি ৱাই এতিয়া আমাৰ প্ৰত্যেকজন মই সকলোকে কওঁ আমাৰ পলিটিকেল পাৰ্টিজ হওক সংগঠন হওক আমাৰ এছ'চিয়েশ্যন হওক অৰ্গেনাইজেশ্যন হওক এতিয়া একগোট হওক এটলিষ্ট এবাৰৰ কাৰণে একগোট হৈ এটা মাত মাতক যে আমি এই হত্যাকাৰীকেইজনক কঠোৰ শাস্তি দিব লাগে আৰু ইমিডিয়েট দিব লাগে এইটো নহয় যে মই মৰি যোৱাৰ পিছত গম পাম যে জুবিন গাৰ্গৰ ন্যায় এটা পাইছোঁ কাৰণ যিটো আমি দেখি থাকোঁ ৰিয়েলিটি দিছ ইজ ৰিয়েলিটি চ' মই ৰিকুৱেষ্ট টু ইটছ এণ্ড এভৰি ওৱান এতিয়া আপোনালোকে কিয় চবে বেক গিয়াৰ মাৰিলে কিয় এজনো মাত মাতা নাই যে বাহিৰৰ ল'ৰাই আহি পেলাই বেলেগৰ আহি পেলাই মোৰ ঘৰত ড্ৰয়িং ৰুমত বহিব কেনেকৈ পাব সেইখিনি কিয় এতিয়া নামাতিলে কোনো চ' আৰু মইতো ভাবোঁ এতিয়া আৰু দুখ লগা কথা এতিয়া যদি এইচব বস্তু ইমিডিয়েট ষ্টাৰ্ট নহয় মইতো এতিয়াও কওঁ ইলেকশ্যনৰ পিছত এইটো চেছ ইলেকশ্যনৰ পিছত কিন্তু আৰু চেছ মই কৈছোঁ আমি এই 6-7জন মানুহ চিঞৰি থাকিম ৰাস্তাত কিন্তু আৰু আমাকো সেই শিলগুটি ঠুকুৰীয়া দি ভৰি তেনেকৈ ঠুকুৰীয়া শিলগুটি মাৰি দি আমাকো চিটিকাই পঠাব ক'ব চ' কৰক আপোনালোকে চব কৰি থাকক কাম কৰি থাকক চাকৰি কৰক বিজনেছ কৰক ডু এভৰিথিং ডু ইয়ৰ পাৰ্টিজ ৱৰ্ক আহিছে ইলেকশ্যন য়েছ তাৰ মাজত কিয় জুবিন গাৰ্গৰ কথাটো পাহৰি গ'ল ৱাই সেইকাৰণে চব এটা গোট মুঠিটো যে একগোট হয় ন কোনো ৰখাব নোৱাৰে কিন্তু মই কৈ দিলোঁ চ' মোৰ ৰিকুৱেষ্ট আহ্বান হাতযোৰ কৰি কৈছোঁ অসম ৰাইজক এভৰিবডি ইটছ এণ্ড এভৰি পাৰ্চন যোনে অলপ হ'লেও জুবিন গাৰ্গক ভাল পাইছিল বা দুখ কৰি আছে বা বিচাৰিছিল যে এইটো ন্যায় পাওক আপোনালোকে মাত মাতক আৰু আমি চবেই মিলি মাত মাতিলেহে আমি ভাবোঁ ইয়াত জলদি আমি এটা কিবা সলিউশ্যন পাম আৰু যিটো কাৰণে মই জানো প্ৰত্যেকজন মানুহ আমি ৰখি আছোঁ সেইকাৰণে প্লিজ আকৌ এটা ৰিকুৱেষ্ট টু আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ প্লিজ টেক ইমিডিয়েট একশ্যনছ ইমিডিয়েট আমাৰ টীম বনাওক বেলেগৰ টীম ষ্ট্ৰং হৈ ৰেডি হৈ বহি আছে আমাৰ টীমেই নাই ছেকেণ্ড কথা স্পেচিয়েল কোৰ্টটোত দিয়ক আৰু থাৰ্ড কথা মই ইটছ এণ্ড এভৰি আছামিজ পিপল আই এম টকিং এবাউট পিপল ইন আছামিজ এণ্ড পিপল ষ্টেইং ইন আছাম দে মাইট বি আছামিজ অৰ নট চবেই জুবিনক ভাল পাইছিল সেইকাৰণে মই অকল অসমীয়া বুলি নকওঁ দুখ লগা কথা এটা হৈ গৈছে তাৰমানে কাৰণ বস্তুটো দেখিছোঁ লাহে লাহে নাইকিয়া হৈ গৈছে আৰু আমি মানে একদম এটা কোণাত পৰি গৈছোঁ তাৰমানে চ' প্লিজ আমাৰ এই গোটেইসকলৰ আজি যিখিনি আমি ৰিকুৱেষ্ট দিলোঁ সেই ৰিকুৱেষ্টখিনি যেন আমাৰ অনাৰেবল CM ছাৰে ৰাখে আৰু ৰাইজ আপোনালোক নহ'লে নহ'ব এটা হেজ টু বি এ টিম এতিয়া দুজনক চাওক এতিয়া এটা ইন দ্য কোৰ্ট অফ ল হোৱা নাই য়েছ এতিয়ালৈকে হোৱা নাই য়েছ এতিয়া নহ'ব দীঘলীয়া আমাক ইমিডিয়েট ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকৰ টীম ৰেডি হৈ গৈছে আমাৰ বাকীকেইজনৰ টীম ৰেডি এতিয়া আমাৰ টীম বনাওঁতে দেখোন বাকী জাজেতো ৰখি নাথাকে কাৰ টীম কোন আহিছে তেওঁলোকেতো দি দিব আমাৰ মানুহ নাই আৰু যিকেইজন যে গভৰ্ণমেণ্ট